ए गणपत चल दारूला ए गणपत मोर सन्ध्याबोर এনেই হতাশ আৰু তাৰ ওপৰত তাইৰ হোৱাটছআপ ষ্টেটাছ মোৰ উদ্ভণ্ড স্বপ্নবোৰৰ দেহত আজিকালি স্কিজোফ্ৰেনিক চিম্পটমছ ফেচবুকত দেখিলো না তাইৰ ফ্লেমবয়াণ্ট জীৱনৰ টিজাৰ সুখ কিনিব নোৱাৰো বে মই দৰিদ্ৰ চাগে ময়েই সৰ্বশ্ৰেষ্ঠ এই ধোখে বাছৰখনত ইমান ভগৱান আছে এজনেও পাত্তা নিদিয়ে আমাক শতাধিক উপবাসৰ পিছতো শুভাশিসৰ সময়ত বাৰে বাৰে অজুহাত ইমানখিনিয়ে নেকি ভগৱান তোৰ অকাদ অৱশ্যে তই মোৰ কথা শুনিবি বা কিয় মইনো কনচা কৌঠিপতিৰ ঔলাদ মোৰ শূন্য আকাশত দেউকা কোবাই উৰি ফুৰিছিল নিজতেই মত্ত মোক পিয়া হাল এতিয়া তাতোৰে আদানীৰ হেলিকপ্টাৰ মোৰ দৰে ভোকত আধা মৰাবোৰৰ বিৰামহীন অনভিজ্ঞ হাহাকাৰ সব বেপাৰ বাবা সব বেপাৰ এই গণপত অহিংসাৰ কথা কৈ কৈ গান্ধীয়ে মোক লুটিলে নেকি বে সততা নিষ্ঠা ত্যাগ আৰু প্ৰতিবাদৰ উদাহৰণ শুনি 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 সালা জীৱনেই বৰবাদ আদৰ্শ মাই ফট আরে খালি পেটত যদি আদৰ্শ হজম হয় মোৰ নাম সলাই কুত্তা ৰাখিবি যা গণপত আমি পোক পতংগ নেকি বে এসব বাদ দে গণপত চল দাৰুলা লপচটা মিলা আৰু শুন সদায় আহিবি এনেকৈ দুয়ো সিগারেট হুপিম মদ খাম জগজিৎ সিংৰ গজল শুনিম আৰু মেহফিল জমাম সিস্টেমকো বিভৎস গালি পাৰিম আৰু তাৰ পিছত দুয়ো একেলগে হতাশা আমাৰ ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ হতাশ নহবলৈ কোনোবা মাইকালালে এইবাৰ উপদেশ দিয়ক সালা কান ফালি দিম তার